হেল্ল' বন্ধু বান্ধৱীসকল, গৰম কেনেকুৱা আপোনালোকৰ পিনে জনাবচোন। গৰম কেনেকুৱা বাপৰে, এনেকুৱা গৰম পৰিছে মানে সূৰ্য দেৱতাই একদম আহি ওচৰ পালেহি চাগে। আমাৰ ওচৰতে আছে নেকি, মূৰৰ ওপৰত এনেকুৱা যেন লাগিছে হয়নে। বাপৰে বাপৰে, গৰমৰ বাবে থাকিব পৰা নাই। এয়া মই কি বনাবলৈ লৈছোঁ চাওকচোন। এয়া মই দুটা বেল লৈছোঁ। বেলখিনি ধুনীয়াকৈ ফটাই লৈ পিনে ইয়াতে অকণমান পানী লৈ ধুনীয়াকৈ এনেকৈ খচি দিছোঁ। আৰু এইপিনে দেখিছে বেলৰ গুটি বহুত থাকে যিহেতুকে এই গুটিখিনি মই এনেদৰে ধুনীয়াকৈ ওলাই লৈছোঁ হাতেৰে। আৰু এতিয়া মই ইয়াত দিম অকণমান চেনি, কাৰণ ল'ৰা ছোৱালীবিলাকে অকণমান মিঠা হ'লে যিহেতুকে ভাল পায়, সেয়েহে মই অকণমান চেনি দিছোঁ। আৰু এতিয়া ইয়াত দিম এয়া গৰম গাখীৰ, উতলাই থোৱা গৰম গাখীৰ অকণমান ঢালি দিলোঁ। এনেদৰে আমি গৰমৰ পৰা এতিয়া পৰিত্ৰাণ পাবৰ বাবে এনেদৰে যদি বেলৰ চৰবত অকণমান বনাই খাওঁ, তেতিয়াহ'লে আমাৰ দেহটো অকণমান ভাল হ'ব আৰু মানে শীতল পৰি যাব আৰু দেহৰ বাবে খুবেই উপকাৰী। আপোনালোকে খাবচোন এনেদৰে বেলৰ চৰবত বনাই। আপোনালোকে খায়নে বাৰু? মই মাজে সময়ে বনাওঁ, কিন্তু ল'ৰা ছোৱালীবিলাকে ইমান বেছি খাব নোখোজে। গাখীৰে বেলে আৰু চেনি এনেদৰে মিহলাই লৈছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰৰ হৈছে। এনেদৰে মিহলাই তাৰপিছত গিলাচত চেকি দিম। এয়া মোৰ বেলখিনি ধুনীয়াকৈ মিহলাই লৈ ল'লোঁ। এতিয়া মই গিলাচকেইটাত এনেদৰে বাকি দিছোঁ। বাপেক জীয়েক আৰু পুতেকৰ বাবে 3 গিলাচ 3টালৈ লৈছোঁ। আৰু এইখিনি চৰিয়াত মোৰ বাবে থাকিব। এয়া কেনেকুৱা হৈছে আপোনালোকে জনাব দেই। আৰু এনেদৰে খাই চাবচোন।